এতিয়া আমি ভাজিবলৈ লৈছোঁ কটা পিঁয়াজ আৰু জলকীয়া। এইফালে মই লৈছোঁ পাঁচফোৰণ আধা চামুচ, গোটা জিৰা আধা চামুচ আৰু বগা সৰিয়হ আধা চামুচ। মোৰ কেৰাহীটো গৰম হৈছে। ইয়াতে আগতে ভাজি এখন বনাইছিলোঁ, তেল অকণমান থাকি যোৱাত তাতে মই অকণমান খাটি সৰিয়হৰ তেল 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচমান ঢালি দিলোঁ। এতিয়া তেলখিনি গৰম হোৱালৈকে ৰ'ম। ইয়াত তেল গৰম হৈছে, তাত আমি পাঁচফোৰণ, গোটা জিৰা আৰু যিকেইটা সৰিয়হৰ গুটি আছিলে এইকেইটা ইয়াত দি দিলোঁ। অকণমান ৰঙচুৱা হ'বলৈ দিব। এইখিনিত এতিয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়া কেইটা দি অকণ ৰঙচুৱাকৈ ভাজিম। এইখিনি ভাজি হৈ গৈছে। এতিয়া মই আধা চামুচ হালধি ইয়াত এড কৰি দিলোঁ। নিমখটো আমি পিছত দিম, যিহেতু অকণ বিজলুৱা হয়, সেইকাৰণে নিমখটো অকণমান দেৰিকৈ দিম। হালধিটো তেলতে দি ল'লোঁ। পিঁয়াজখিনি ভাজি প্ৰায় হৈ গৈছে। এতিয়া তাত ঢেকীয়াখিনি দি দিম। অকণমান এনেদৰে লাৰি পেলাই এইখিনি ঢাকনিৰে ঢাকি গেছৰ ফ্লেমটো কমাই দি এনেদৰে অকণ সময় ৰাখি থ'ম। ঢেকীয়া বেছি লৰাই থাকিব নালাগে, নহ'লে ইয়াৰ বিজল ভাৱটো বেছি হৈ যায়গৈ। সেইকাৰণে অকণমান তেলত দিয়ে লাৰি পেলাই ঢাকি থৈ দিম। মোৰ ভাজিখন বহোৱা প্ৰায় 2 মিনিটমান হৈছে। এতিয়া আকৌ এবাৰ মই লাহেকৈ এনেদৰে ঢেকীয়াখিনি লুটিয়াই দিম। এতিয়া লুটিয়াই দি আকৌ এবাৰ ঢাকনিৰে ঢাকি থ'ম। মোৰ ঢেকীয়া বহোৱা প্ৰায় 2-3 মিনিটমান হৈছে। এতিয়া মই ইয়াত অথনিয়ে দি থৈ দিয়া টেঙেচি শাকখিনি দি দিছোঁ। ইয়াত এনেকৈ দীঘলে দীঘলে দিছোঁ, যিহেতু ঢেকীয়াবোৰো দীঘলে সেনেকৈ থাকে, সেইকাৰণে টেঙেচি শাকটো মই এনেকৈ দীঘলে দীঘলে দি দিছোঁ। আপোনালোকে কাটিও দিব পাৰে। এতিয়া চাওঁচোন কেনেকুৱা হৈছে এবাৰ। আৰু প্ৰায় 2 মিনিটমান পিছত মোৰ ঢেকীয়া ভাজিখন ধুনীয়া হৈ যাব। তাৰে আগে আগে নিমখ ছটিয়াই দিব লাগিব আমি। আগতে নাই দিয়া, আপোনালোকে গমে পাইছে, আগতে নাই দিয়া নিমখ, নহ'লে বিজল ভাৱটো থাকি যায়। এতিয়া ঢাকি পেলাই আৰু অলপ সময় ঢেকীয়া ভাজিখন অলমষ্ট হৈয়ে গৈছে। এতিয়া অকণমান নিমখ, সোৱাদ অনুযায়ী নিমখ দি আকৌ ঢাকি থ'ম। আকৌ 2 মিনিট পিছত আকৌ চাম। সোৱাদ অনুযায়ী নিমখ, স্মুথলি এনেকৈ লৰাই দিব। এয়া দেখিছেনে, নিমখ দিয়াৰ লগে লগে ইয়াত পানী ওলাব ধৰিছে। এতিয়া এই পানীখিনি শুকালে আমাৰ ঢেকীয়া ভাজিখিনি হৈ যাব। অলমষ্ট আমাৰ সিজি গৈছে এতিয়া বৰ্তমান, কিন্তু নিমখ দিয়াৰ কাৰণে পানী পানী ভাৱটো যে থাকিলে সেইটো নোহোৱা হ'লে ইয়াত কণী এটা ভাঙি দি পেলাই পৰিৱেশন কৰে। খাবলৈ টেষ্টি। এতিয়া আমি ইয়াত এটা ডিম ঢেকীয়াৰ ওপৰতে ঢালি দিলোঁ। এইটো আমাৰ ঢেকীয়া আৰু কণী ভাজি হৈ গ'ল। ইয়াৰ পৰা উলিয়াই ল'ম। আমাৰ ঢেকীয়া আৰু কণী ভাজি হৈ গ'ল। খাবলৈ খুবেই সোৱাদ। যিসকলে জানে সেইবোৰেতো জানেই,
আৰু যিসকলে নাজানে এবাৰ এনেকৈ খাই চাবচোন, সঁচাকৈ খুবেই বেছি ভাল লাগে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ।